হেল্ল' এভৰিৱান, মই ৱাহিদুল হক। মই ইঞ্জিনিয়াৰ টাৰ্ণড এণ্টাৰপ্ৰিনাৰ হয়। তো মই কিছুমান আজি লাষ্ট 3 yearsৰ পৰা বিজনেছৰ লগত ৰিলেটেড বহুতখিনি স্কিল ডেভেলপ কৰি আছোঁ। পাৰ্চনেল ডেভেলপমেণ্টো বহুত কৰি আছিলোঁ। তো তাৰে ভিতৰত যিখিনি মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ হয়, যিখিনি মোৰ লাইফত ইমপ্লিমেণ্ট কৰি পেলাই মই ৰিজাল্ট পাইছোঁ, সেইখিনি ভাবিছোঁ তোমালোকৰ লগতো শ্বেয়াৰ কৰি যাওঁ, যাতে তোমালোকৰো হেল্প হয়। আজি ভিডিঅ'টোত মেইনলি টাইম মেনেজমেণ্টৰ ওপৰত ডিছকাশ্যন হ'ব, যাতে আমি টাইম মেনেজমেণ্টৰ যিখিনি স্কিল আছে সেইখিনি যদি আমি আয়ত্ত কৰি ল'ব পাৰোঁ বা আমাৰ যদি লাইফত ইমপ্লিমেণ্ট কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ যিকোনো ক্ষেত্ৰতে বিজনেছ হওক, কেৰিয়াৰ হওক, আমাৰ ৰিলেশ্যনশ্বিপ হওক বা আমাৰ জব হওক, চবতে আমাক হেল্প হ'ব। তো সেইকাৰণে মই 5টা পইণ্ট ইয়াত ডিছকাছ কৰিম। তো সেই 5টা পইণ্টৰ লাষ্টৰ যিটো 5 নম্বৰ পইণ্ট বহুত ইম্পৰ্টেণ্ট হয়, সেইটো অকণমান ডিপ তাত কথা আছে। বাকীকেইটাতো আমাৰ নৰ্মেল স্কিলেই হয়। তো সেইখিনি আমি ডিছকাছ কৰিম এই ভিডিঅ'টো। আহক আৰম্ভ কৰোঁ। টাইম মেনেজমেণ্টটো আমাৰ চবতে দৰকাৰী। বিজনেছ কৰি থাকিলেও দৰকাৰী, খুবেই দৰকাৰী। চাকৰি কৰি থাকিলেও আমাৰ দৰকাৰী। আমাৰ নিজৰ লাইফটোত যিটো কেৰিয়াৰ চইচ থাকে তাৰ কাৰণেও দৰকাৰী। যদি আমি পঢ়ি আছোঁ তেতিয়াও দৰকাৰী। মানে টাইম মেনেজমেণ্ট যদি আমি মাষ্টাৰ কৰি ল'ব পাৰোঁ, তেনেহ'লে আমাৰ লাইফত বহুত কাম ইজি হৈ যাব আৰু আমি সোনকালে আগবাঢ়ি যাব পাৰিম। চ' টাইম মেনেজমেণ্ট স্কিল নম্বৰ 1 কি হ'ব? সেইটো অবভিয়াছলি কিবা এটা আমি গ'ল ছেট কৰি ল'ব লাগিব, যে আমি আমাৰ লাইফত কি বিচাৰিছোঁ। লাগিলে এইটো হেল্থৰ গ'ল হওক, ৱেলথৰ হওক বা কেৰিয়াৰ হওক বা সেইটো ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হওক, যে আমি ক'লৈ যাব বিচাৰিছোঁ। প্ৰথম আমি সেই ডেষ্টিনেশ্যনটো চুজ কৰি ল'ব লাগিব, যে আমি এইটো কাম কৰিম বা এইটো টাইমৰ ভিতৰত এইটো কাম কৰিব বিচাৰিছোঁ। তেনেকৈ কিখিনি আমাৰ প্ৰিচাইজ গ'ল হয়, সেইখিনি আমি ছেট কৰি ল'ব লাগিব। আৰু সেইখিনি আমি আমাৰ ছাবকনচিয়াছ মাইণ্ডক দিব লাগিব, যাতে আমাৰ ছাবকনচিয়াছ মাইণ্ডে আমি শুই থাকোঁতেও বা আমি দিনটোত বেলেগ কাম কৰি থাকোঁতেও আমাক ৰিমাইণ্ড কৰাই থাকে বা বেক অফ দি মাইণ্ড থাকে, যে আমি সেই গ'লটোৰ ফালে এলাইন হোৱা কামবিলাক কৰিব বিচাৰিছোঁ। তো ফাৰ্ষ্ট পইণ্ট হৈ গ'ল ছেট গ'লছ। গ'ল আমি আগে ঠিক কৰি ল'ব লাগিব, ছাবকনচিয়াছ মাইণ্ডক দিব লাগিব। ছাবকনচিয়াছ মাইণ্ডক কেনেকৈ দিম? ৰিপিটেডলি আমি কৈ থাকিলেই হ'ল ডেইলি, যে আমি এইটো গ'লৰ কাৰণে কাম কৰি আছোঁ আৰু এইটো মোৰ হেল্থ গ'ল হয়। মানে সেইটো কৈ থাকিলে আমি ছাবকনচিয়াছ মাইণ্ডে লৈ ল'ব আৰু আমি মানে সেইটো ফাৰ্ষ্ট ষ্টেপ হৈ যাব। আমি স্কিলটো মাষ্টাৰ কৰি ল'লে হ'ল সেইটো। অ'কে, এতিয়া নেক্সট পইণ্টটো হৈ গ'ল, আমি এখন টু ডু লিষ্ট বনাব লাগিব, ডেইলি বনাব লাগিব। এইটো এটা প্ৰচেছ হয়। এনেকুৱা নহয় যে এবাৰে বনাইলোঁ ৰুটিন এখন আৰু তেনেকুৱা ৰুটিন আমি কিমান বনালোঁ ঠিক নাই, চাগে কিমান পৰি আছে। তো এইটো আমি গম পালোঁ যে আমি ইমান দিনৰ পিছত গম পালোঁ যে বস্তুটো প্ৰচেছ হয়। এইটো আমি ৰিপিটেডলি কৰি থাকিব লাগিব। যেনেকৈ আমাৰ হেবিট বিল্ডিং হয়, তেনেকুৱাকৈ এইটো এটা হেবিট বিল্ডিং হ'ব। টাইম মেনেজমেণ্টটো আমাৰ হেবিট টাইপ বনি যাব। তো সেইটোৰ কাৰণে আমি যিটো আমাৰ টু ডু লিষ্ট এখন বনাব লাগিব। টু ডু লিষ্টখন আমি সদায় ৰাতি শোৱাৰ আগত 10:30 যেটা বজাত শুওঁ আমি, 11টা বজাত আমি এখন মানে সৰু নোটবুক এখন লৈ ল'ব লাগে। তাতে কাইলৈ কৰিব পৰা বেছি কাম ল'ব নালাগে, কিন্তু যিখিনি কাম কৰিম বুলি ল'ম সেইখিনি কৰিবই লাগিব। মানে সেই তেনেকুৱা কামহে লিখিম। ধৰি লওক 4টা বা 5টা একদম মেজৰ ইম্পৰ্টেণ্ট কাম আমাৰ, সেইকেইটা আমি লিখি ল'ম তাত। টু ডু লিষ্টখন বনাম, প্লাছ তাত লগত এটা পইণ্ট থাকিব, সেইটো হৈ গ'ল যে কোনটো টাইমত কৰিম। সেই কালি দিনটোৰ বোলে মই 10টা পৰা 11টালৈকে এই কামটো কৰিম, 11টা পৰা 12টালৈকে এই কামটো কৰিম, পিছবেলা 3টা পৰা 4টালৈকে এই কামটো কৰিম, বা গধূলি 7টা পৰা 8টালৈকে এই কামটোৰ ওপৰত মই কামখিনি কৰিম। তো তেনেকৈ আমি টু ডু লিষ্টখনৰ লগতে যিখিনি কাম কৰিম সেইখিনিৰ কিনাৰতে আমাৰ টাইমটো মেনশ্যন কৰি ল'ব লাগিব। তো টাইম ছেকশ্যন দি ল'ব লাগিব আমি। তেতিয়া আমাৰ ছাবকনচিয়াছ ব্ৰেইনটোলৈ যাবগৈ যে আমি সেইখিনি কাম কৰিবলৈ আছে, তো সেই টাইমত আমাৰ মনত পৰি যাবগৈ। নহ'লে এনেকুৱা হৈ যাব, যদি অকল লিষ্টখন বনাই লওঁ তেনেহ'লে আমাৰ কোনটো টাইমতনো কৰিমেই, হ'ব পিছত কৰি ল'ম, আগবেলা মন নগ'লে পিছবেলা কৰি ল'ম, গধূলি কৰি ল'ম, এনেকৈ কৰিলে থাকি গুচি যাবগৈ। তো ছেকেণ্ড পইণ্টটো হৈ গ'ল টু ডু লিষ্ট এখন বনোৱা, প্লাছ লগতে টাইম ছেকশ্যন দি পেলাই। 3 নম্বৰ স্কিলটো হৈ গ'ল প্ৰায়ৰিটাইজেশ্যন অফ ৱৰ্ক। মানে আমি প্ৰায়ৰিটি ৱাইজ কামবিলাক কৰি লিখি ল'ব লাগিব। টু ডু লিষ্টখন যেতিয়া বনাম নাই, তেতিয়া আমি তাতে কি কৰিম, প্ৰথমতেতো লিখি ল'ম, যি মনলৈ আহিব আমি লিখি ল'ম। বোলে এইটো কাম কৰিবলৈ আছে, এইটো আছে, এইটো আছে, এইটো আছে, 4টা কাম আমি লিখি ল'লোঁ। এতিয়া আমি চাম, টাইমটো লিখি ল'লোঁ। বোলে এইটো টাইমটো লিখা সময়তে আমি এইটো মন কৰিম যে অ'কে, কোনটো মানে কাম মই আগত কৰিব লাগিব, কোনটো মোৰ কাৰণে প্ৰায়ৰিটিত বেছি, মানে কাইলৈ আগে কোনটো কাম কৰিলে মোৰ সুবিধা হ'ব, বা কোনটো কাম মই আগবেলা কৰিব মন যাব, পিছবেলা মন নাযাবলৈও আছে, সেইকাৰণে কিন্তু সেইটো কাম মোৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তো প্ৰায়ৰিটিত সেইটো টপত থাকিব। তাৰ কিনাৰতে আমি য'ত মানে টু ডু লিষ্টখন বনাম, তাতে আমি লিখি ল'ম যে এইটো নম্বৰ 1 আগে কৰিব লাগিব, নম্বৰ 2 এইটো, নম্বৰ 3 এইটো, এনেকৈ কৰি পেলাই আমি মানে মেবি নম্বৰ 1টো লাষ্টত থাকিব পাৰে, নম্বৰ 2টো ছেকেণ্ডত থাকিব পাৰে, এনেকৈ কৰি পেলাই আমি মানে নম্বৰ ৱাইজ কৰি দিম। কৰাৰ লগে লগে আমাৰ কি হ'ব, কামটো 4টা লিখাই আছে, প্ৰায়ৰিটি হৈ যাব যে আমি ফাৰ্ষ্ট কোনটো কৰিম। তাৰ কিনাৰতে আমি টাইমটো লিখি দিম। তেতিয়া বোলে এইটো টাইমৰ ভিতৰত কৰিলোঁ, এইটো টাইমৰ ভিতৰত কৰিলোঁ, এনেকৈ আমি ভাগ কৰি ল'লোঁ। তো আমাৰ 3 নম্বৰ পইণ্টটো হৈ গ'ল যে আমি
প্ৰায়ৰিটি বেছত মানে কামখিনি ভাগ কৰি ল'ব লাগিব। 4 নম্বৰ পইণ্টটো হৈ গ'ল যে প্ৰকাষ্টিনেট কৰিব নালাগিব। প্ৰকাষ্টিনেশ্যনৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থৈছোঁ, দৰকাৰ হ'লে মোৰ যিখন হেৰি আছে ইউটিউব ভিডিঅ' চেনেল আছে তাতে গৈ পেলাই চালেই হ'ল। প্ৰকাষ্টিনেশ্যনৰ ওপৰত ধুনীয়াকৈ ভিডিঅ' বনোৱা আছে, এক্সকিউজৰ ওপৰত বনোৱা আছে। তো সেইখিনি ভালকৈ এবাৰ চাই ল'লে প্ৰকাষ্টিনেশ্যনৰ কি কি পইণ্ট হ'ব পাৰে, কি কি কৰিলে আমি প্ৰকাষ্টিনেশ্যনৰ পৰা ওলাই আহিব পাৰোঁ, সেইখিনি আমাৰ ইয়াত কামত আহিব। তো প্ৰকাষ্টিনেট আমি নকৰিব লাগিব। আমি যিটো যে 4টা কাম লিখিছোঁ যে এই 4টা কাম আমি কৰিম, প্ৰায়ৰিটি বেছত ভাগ কৰি লৈছোঁ, সেইকেইটা আমি কাইলৈৰ ভিতৰত কৰিবই লাগিব। এনেকুৱা নহয় যে মন নগ'লে আজি নকৰোঁ, এনেকুৱা কৰিলে নহ'ব। যিটো আমি কৈছোঁ, যিটো আমি লিখিছোঁ, সেইটো কৰিব লাগিব। সিমানখিনি একাউণ্টেবল হ'ব লাগিব। যদি কিবা এটা কাম বোলে নহয় এইটো অলপ প্ৰকাষ্টিনেট টাইপ লাগিছে, ফিল হৈছে, তেতিয়াহ'লে একদম ইজি মেথড এটা আছে, সেইটো হ'ল 2 মিনিটৰ কাৰণে সেই কামটো ষ্টাৰ্ট কৰি দিব লাগে। তাৰপিছত মন গ'লে কৰিলোঁ, মন নগ'লে নকৰিলোঁ, পিছলৈ যাতে থৈ দিওঁ। কিন্তু 2 মিনিটৰ কাৰণে ষ্টাৰ্ট কৰি দিলে কি হ'ব, সি আমাৰ ব্ৰেইনত ছিগনেল দি দিব যে এইটো কাম কৰিবলগীয়া আছে বা এইখিনি ষ্টাৰ্ট কৰি দিছোঁ যেতিয়া এইটো শেষ কৰি দিওঁ। তো তেনেকুৱা এটা মানে ছিটুৱেশ্যনলৈ আহি যাবগৈ। তো আমাৰ 4 নম্বৰ পইণ্টটো হৈ গ'ল যে ন' প্ৰকাষ্টিনেশ্যন। তো আমি লাষ্টৰ পইণ্টলৈ পালোহি। ফাৰ্ষ্ট পইণ্টটো আছিলে আমাৰ গ'ল ছেট কৰিম, ছাবকনচিয়াছ মাইণ্ডক আমি সেইটো ৰিপিটেডলি দিম। ছেকেণ্ড পইণ্টটো আছিলে আমাৰ টু ডু লিষ্ট এখন বনাম, প্লাছ তাত আমি টাইমটো লিখিম যে কোনটো টাইমত কামটো কৰিম আমি। থাৰ্ড পইণ্টটো আছিলে আমি প্ৰায়ৰিটি কৰিম, যে আমাক কোনটো কাম আগে কৰিম, কোনটো পাছত কৰিম। তো সেই তেনেকৈ আমি ভাগ কৰি ল'ম। মানে ভাগ কৰি ল'লে আমাক কি হ'ব, 1 2 3 4 এনেকৈ দি ল'ম, কোনকেইটা কৰিম আগত, কোনকেইটা পাছত কৰিম। 4 নম্বৰটো হৈ গ'ল আমি প্ৰকাষ্টিনেট নকৰোঁ। এতিয়া আহি গ'ল লাষ্ট পইণ্টটো। এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। ইম্পৰ্টেণ্ট কেলৈ, এইটো মানে অলপ থটফুল হয় বস্তুটো, মানে আমি ডেইলি লাইফত কৰি থাকোঁ কিন্তু আমি ভাবি নাইছোঁ কথাটোৰ ওপৰত। মোৰ বহুত দিন এইটো এনেকুৱা হৈ আছিলে, লাহে লাহে বস্তুটোৰ ওপৰত কাম কৰাৰ পিছত মানে ই লাহে লাহে ঠিক হ'লগৈ। সেইটো হৈ গ'ল যে আমি আমাৰ ডিচিশ্যন মেকিং প্ৰচেছটো বা ডিচিশ্যন মেকিং যিটো ফ্ৰিকুৱেঞ্চি, সেইটো আমি ৰিডিউচ কৰিব লাগিব। ফৰ এক্সাম্পল, কি ডিচিশ্যন মেকিং মানে ফ্ৰিকুৱেঞ্চিনো, যে আমি কিছুমান সৰু সৰু কথাত এইটো কৰিম নে সেইটো কৰিম এইবোৰ ডিচাইড কৰি থাকিব নালাগে। মানে যেনেকৈ ধৰি লওক, মই আজি বোলে ক্ৰীম কালাৰ টি চাৰ্টটো পিন্ধো নে ৰঙাটো পিন্ধো, মই ওলাই যাওঁতে বোলে এইযোৰ চেণ্ডেল পিন্ধো নে সেইযোৰ চেণ্ডেল পিন্ধো, মই বোলে আজি আজি গ্ৰীণ টিয়ে খাওঁ নে কফিয়ে খাওঁ, ইমানবোৰ ডিচিশ্যন লৈ থাকিব নালাগে। মানে যি মন গৈছে কৰি দিব লাগে। ভাল লাগিছে, বেয়া লাগিছে, আজি বেয়া লাগিছে, কাইলৈ ভাল লাগিব, কাইলৈ ভাল লাগিছে, পৰহিলৈ বেয়া লাগিব। তো সেইটো মানে এটা প্ৰচেছত চলি থাকিব। কিন্তু আমি সেই ডিচিশ্যনবোৰ যে এইটো কৰিম নে সেইটো কৰিম, এনেকৈ কৰি পেলাই যদি বহুত দেৰি আমি পাৰ কৰাই দিওঁ, তেতিয়াহ'লে কি হ'ব, আমাৰ ব্ৰেইনটোক একচুৱেলি এটা ফ্ৰী স্পেচ লাগে য'ত ক্ৰিয়েটিভিটি ডেভেলপ হয়, য'ত মানে টাইমৰ কথা, স্পেচটো ফ্ৰী থাকিলেহে আমাৰ বেলেগ কামৰ কাৰণে তাত টাইম ওলাব। তো টাইম মেনেজমেণ্টৰ সেই কনচেপ্টটো তাতে সোমাই আছে, যে আমি আমাৰ ব্ৰেইনটোক যিমান পাৰোঁ লোড কমাই দিব লাগিব এই ফাল্টু বস্তুবিলাকৰ পৰা। যিবিলাক মানে সৰু 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 ডিচিশ্যন আছে, সেইবিলাক আমি কমাই আনিব লাগিব। আমি যিবিলাক মেজৰ ডিচিশ্যন আছে আমাৰ লাইফৰ, যেনেকৈ সেইটো যিটো আমাৰ গ'লৰ লগত ৰিলেটেড হৈ আছে, আমাৰ হেল্থৰ গ'লৰ লগত আছে, ৱেল্থৰ গ'লৰ লগত আছে, ৰিলেশ্যনশ্বিপৰ গ'লৰ লগত আছে, কেৰিয়াৰৰ গ'লৰ লগত মানে ৰিলেটেড হৈ আছে, সেইবিলাক আমি মেজৰ ডিচিশ্যনবিলাক ল'বলৈ আমাৰ ব্ৰেইনটোক মানে কেপেবল কৰি থ'ব লাগিব, বা জেগাডোখৰ খালী কৰি থ'ব লাগিব, যাতে ৰেমটো মানে আমি ক্লিয়াৰ কৰি থ'ব লাগিব। ৰেমটো যদি আমি এইবিলাক সৰু 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 ডিচিশ্যন দি পেলাই তাক যদি ৰখাই থৈ দিওঁ, তেতিয়াহ'লে সেই মেইন ডিচিশ্যনটো লওঁতে হেং মাৰিব। তো ছেইম পইণ্টটো হৈ গ'ল যে আমাৰ ৰিডিউচ ডিচিশ্যন মেকিং। আমাৰ ডিচিশ্যন মেকিংটো আমি সৰু সৰু কথাবিলাকত কমাব লাগিব। যেনেকৈ এতিয়া ফৰ এক্সাম্পল, ধ্ৰুৱ ৰাঠি তাহাঁতি কেনেকৈ কৰিছে, যে সি এটাই টি চাৰ্ট পিন্ধিলে, ছেইম কালাৰৰ বা মেবি 2টা 3টা কালাৰ থাকিব, সেইকেইটাকে পিন্ধি থাকে, ডিচিশ্যন মেকিং কম হৈ গ'লগৈ। মাৰ্ক জুকাৰবাৰ্গ তো নৰ্মেল টি চাৰ্ট পিন্ধি থাকে, সিহঁতি কি পিন্ধিব নোৱাৰে, সিহঁতৰতো ডিজাইনাৰ চাৰ্ট একদম মানে যেইটা লাগে সেইটা ৱাৰ্ডৰ সিহঁতৰ ঘৰ ভৰি থাকিব, কিন্তু সিহঁতি সেইবোৰ কিয় নাই কৰা, সিহঁতি কিয় একদম চিম্প্লিচিটিলৈ আহিছে, সিহঁতি এইবিলাক ডিচিশ্যন মেকিং মানে কমাই আনিছে, যাতে আমাৰ মেইন যিটো মেজৰ য'ত আমি ডিচিশ্যন ল'ব লাগে তাত আমাৰ ফ'কাছটো বেছি থাকে। মেইনলি ফ'কাছটো তালৈ আনিবৰ কাৰণে কৰিছে। তো আমি ৰিডিউচ ডিচিশ্যন মেকিং, যিবোৰ সৰু সৰু কথাত আমি ডিচিশ্যন মেকিং যদি আমি কমাই দিওঁ, আমাৰ মেজৰ কামবিলাকৰ কাৰণে ফ'কাছটো বাঢ়ি যাব, আমাৰ তাৰ কাৰণে টাইম ওলাব। তো সেইটো কাৰণে এই 5 নম্বৰ পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। এইটোৰ ওপৰত দৰকাৰ হ'লে মই আকৌ ভালকৈ ভিডিঅ' এটা বনাম। কিন্তু এতিয়া আমাৰ কাৰণে হৈ গ'ল যে আমাৰ গ'ল ছেট কৰিব লাগিব, টু ডু লিষ্ট বনাব লাগিব উইথ টাইম, প্ৰায়ৰিটি দিব লাগিব, কোনটো কাম আগে কৰিম পিছে কৰিম, প্ৰকাষ্টিনেশ্যনটো আমি আঁতৰাব লাগিব, আৰু এই সৰু সৰু কথাবিলাকত ডিচিশ্যন মেকিংটো আমি কমাব লাগিব। ঠিক আছে, যেনেকৈ আমি আজি ওলাই যাওঁ নে নাযাওঁ, আজি চাহ খাওঁ নে নাখাওঁ, সেইবিলাক আমি আঁতৰাব লাগিব। আমাৰ মেইন কামত ডিচিশ্যন মেকিঙৰ কাৰণে আমাৰ ব্ৰেইনটো ফ্ৰী কৰি থাকিব লাগিব। ইয়াতে আৰু এটা
পইণ্ট মনত পৰিছে মই কৈ দিওঁ। লাহে 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 ৰিয়েলাইজ হ'বগৈ পিছলৈ, মই অলপ মানে ৰিয়েলাইজ কৰিছোঁ এতিয়া, যে আমাৰ ক্ৰিয়েটিভিটিটো নাই। যেতিয়া আমি ব'ৰ হৈ থাকোঁ, আমাৰ ব্ৰেইনটোৱে যেতিয়া ব'ৰ খায়, যে একো কৰিবলৈ নাই, এনেই বহি আছোঁ, মোবাইলটোও টিপিবলৈ মন নাই যোৱা, চিনেমাও চাবলৈ মন নাই যোৱা, একোৱে মানে মানে একো একো কৰিবলৈ মন নাই যোৱা, তেতিয়া আমাৰ ব্ৰেইনে নিজকে কুৱেশ্যন সোধে যে কি কৰি আছোঁ, লাইফত কি হৈ আছে, মই বিচাৰিছোঁ কি লাইফৰ পৰা। সেইবিলাক লাহে 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 কুৱেশ্যন ছেল্ফ এনালাইচিছ হ'বলৈ ধৰে। সেইকাৰণে আমি কেতিয়াবা ব'ৰো খাব লাগে, মোবাইল চোবাইলৰ পৰা ডিটক্সিফাই হৈ দিব লাগে, যাতে ব'ৰ খায়, মানে ঠাণ্ডা হৈ যায় লাইফটো। তেতিয়া আমাৰ লাইফত সেইবিলাক মেজৰ ডিচিশ্যনবিলাকৰ যিবিলাক পইণ্ট আহে, যিবিলাক ৰিয়েলাইজেশ্যন আহে, সেইবিলাক আহিব মানে। প্লাছ আমাৰ এই ব্ৰেইনটোৱে ৰিলেক্স ফিল কৰিব, ক্ৰিয়েটিভিটি বাঢ়িব তেতিয়া আমাৰ, যে নতুন কিবা এটা বনাওঁ, এই ফ্ৰী টাইমটো আমি ইউটিলাইজ কেনেকৈ কৰোঁ, তেনেকুৱাকৈ। তো আশা কৰোঁ ভাল লাগিলে চাগে ভিডিঅ'টো চাই। এইখিনি এনেকুৱা বস্তু যে অকল মই ইয়াতে কৈ দিছোঁ বুলি নহয়, মেবি মই ৰিয়েলাইজ কৰিছোঁ, আৰু মই ভিডিঅ' চাইছিলোঁ, আলী আবদাল বুলি এজন ভাল প্ৰডাক্টিভিটিৰ ওপৰত কোৱা মানুহ আছে, তেওঁৰ ভিডিঅ' চালেও এইকেইটা পইণ্টে ওলাব, ক'ৰ পইণ্টকেইটা। কেলে মানে এনেকুৱা লাগিব যে একেখিনি কথা সিও কৈ আছে, মই কৈ আছোঁ, কি অৰ্থ থাকিলে তেতিয়াহ'লে? নহয়, ক'ৰ বস্তুবিলাক ছেমেই থাকে। যেনেকৈ আমাৰ পানী খালে আমাৰ শৰীৰৰ কাৰণে ভাল, 3 গ্লাছ বা 3 লিটাৰ বা খাব পাৰিলে গৰম দিনত বহুত ভাল, 3 লিটাৰ 4 লিটাৰ পানী, 2 লিটাৰ বা 4 লিটাৰ ভিতৰত যদি পানী খাব পৰা যায়, আমাৰ হেল্থৰ কাৰণে, স্কিনৰ কাৰণে, ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে, ব্লাড চাৰ্কুলেশ্যনৰ গোটেই বস্তুখিনিৰ কাৰণে ভাল। তো সেইটো মই কওঁ, ডক্টৰে কয়, বেলেগে কয়, আমেৰিকাত বহি থকা এজনে কয়, তো কথাখিনি একেটাই হ'ল, ক'ৰ বস্তু হয়, তো সেইকাৰণে সেইটো ছেমেই হ'ব। তো মই মোৰ ভিডিঅ' চাই হওক, লাগিলে বেলেগৰ ভিডিঅ' চাই হওক, মেইন পইণ্টকেইটা উলিয়াই ল'ব লাগে। মেইন পইণ্টটো হৈ গ'ল যে এই যিকেইটা আমি ৰিয়েলাইজ কৰিছোঁ, ৰিয়েলাইজ কৰি পেলাই উলিয়াই দিছোঁ, এই পইণ্টকেইটাৰ পৰা আমি আমাৰ লাইফত ইমপ্লিমেণ্ট কেনেকৈ কৰিছোঁ, আমি ৰিজাল্ট পাইছোঁ নে নাই পোৱা, সেইটোহে মেইন পইণ্ট। এনেকৈ নহ'লে বুক পঢ়িলেও এইকেইটা পইণ্টে ওলাব, ভিডিঅ' চালেও এইকেইটা পইণ্টে ওলাব, মই কওঁতেও এইকেইটা পইণ্টে ওলাব। কিন্তু যদি আমি অকল চাই আৰু শুনি থৈ দিওঁ, গ'ল ছেট কৰিব লাগে দেই, বা টু ডু লিষ্ট এখন বনাব লাগে, এদিন বনালোঁ বাদ দিলোঁ আৰু, তো তেনেকৈ নহ'ব। তো আমি কি কৰিব লাগে, এই ৰিপিটেডলি বোলে ঠিক আছে, টু ডু লিষ্ট বনাইছিলোঁ, কাম নকৰিলে, আকৌ ট্ৰাই কৰি চাওঁচোন। বোলে প্ৰায়ৰিটি মই কৰিব জনা নাই, বোলে ঠিক আছে, এদিন দুদিন ভুল হৈ গ'ল, বোলে মই যোনটো আগে কাম কৰিব লাগিছিলে সেইটো কালি বোলে আগে নকৈ পিছত কৰি দিলোঁ বোলে, ঠিক আছে, তেতিয়াহ'লে নেক্সট টাইম মই কেলৈ এনেকুৱা মানে কৰিলোঁ সেইটো চাই পেলাই প্ৰায়ৰিটি ছেট কৰিবলৈ লাহে লাহে শিকি যাম। ডিচিশ্যন মেকিং সৰু সৰু কথাত বোলে কমাব নোৱাৰিছোঁ, বোলে প্ৰথমতে সৰুৰ পৰা ষ্টাৰ্ট কৰা, বোলে আজি এইটো বোলে ৰিয়েলাইজ কৰিছোঁ দেই, এইটোতো মই এনেই ভাবি আছোঁ ইমান দেৰি, 5 মিনিট 10 মিনিট মই এনেই টাইম দিলোঁ, সেইখিনি যাতে মই কমাব পাৰোঁ। তেনেকৈ যেতিয়া লাইফত ইমপ্লিমেণ্ট কৰি গৈ থাকিব, তেতিয়া ইম্প্ৰুভ হৈ গৈ থাকিব। ছেল্ফ ডেভেলপমেণ্ট হ'লে নাই, এনেকুৱা নহয় যে অকল কেৰিয়াৰৰ ক্ষেত্ৰতে হেল্প হ'ব, বা বিজনেছৰ ক্ষেত্ৰতে হেল্প হ'ব, বা ৰিলেশ্যনশ্বিপে হেল্প হ'ব, তেনেকুৱা নহয়। ক'ৰ বস্তুবিলাক যদি ঠিক কৰিব পৰা যায়, এভৰিথিং লাইফত যিয়ে লাগে, যোনটো ছেকশ্যনতে নহওক, তাতে আমাৰ হেল্প হ'ব। লাগিলে সেয়া হেল্থ হওক, ৱেল্থ হওক, ৰিলেশ্যনশ্বিপ হওক, লাগিলে কেৰিয়াৰ হওক, বিজনেছ হওক, যি হওক, মুঠতে চবতে আমি সেই বস্তুটো আমাৰ ৰিফ্লেক্ট হ'ব। আমাৰ ডিচিশ্যন মেকিঙৰ যিটো কোৱালিটি, সেইটো ইম্প্ৰুভ হৈ যাব, আৰু তেতিয়া আমি ভাল ভাল ডিচিশ্যন ল'ব পাৰিম, আমাৰ যিটো কোৱালিটি অফ লাইফ হ'ব, সেইটো আমাৰ ইম্প্ৰুভ হ'ব। থেংক ইউ ছ' মাছ, চি ইউ চুন।